কি খবৰ? আই হোপ আপোনালোক ভালে আছে। আজি মোৰ এইটো ফাৰ্ষ্ট ব্লগ, যিহেতু মই এনেকৈ বনোৱা মোৰ অভিজ্ঞতা নাছোঁ, মোৰ মুখখন দেখুৱা নাই এনেকৈ বেক কেমেৰা কৰি আজি ফাৰ্ষ্ট মই আজিৰ দিনটো চাওঁ কিমান ৰ'দ। আৰু আজি আছে আমাৰ ঘৰত শ্ৰদ্ধা বাবা কাকাৰ এয়া হৈছেনে একদম মানে চবে মানে কামে কামে লাগি আছে আৰু আজি ইয়া চবে কথা পাতিছে। আপোনালোকে দেখুৱাব যিমানে বেছি ৰ'দ গৰম, ইমান বেছি ৰ'দ দেখিছেনে? তিনি ছাগলী কিবা খাই আছে বাৰু, চাওক কল খালে তোক মই দিম। মানে চব এনেকৈ মানে আজি যিহেতু ৰাতিলৈও কিবা কিবি আছে, মানে চবে ইয়াত জমা ধৰিছে মানে কিবা কিবি মানে পূৰা কামে কাম ব্যস্ত হৈ আছে। আমাৰ জেঠাই আহিছে, হাতত বেলনা লৈছে, ৰুটি বেলিবলৈ আহিছে মানে। আহক আহক আহক। এয়া মাহঁতে জলপান খাই আছে, সেইফালে বাই বহি আছে। কিনো চাব আৰু, মানুহ চানুহ অহাই নাই এতিয়া। কিবা কিবি নাম হ'ব হ'বলা। এয়া এইটো নাম পাৰিকৰম নেগেৰা এখন শৰাই, এয়া তাল, সেইবিলাক কিবা কিবি অলথুক মানে ইয়াত সোমোৱাই লয়, নহ'লে ছাগলীয়ে যি খাই দিছে, কেঁচা হ'লেও খাই ৰাখিছে, কিমানে খাব নাপাকে থাকে। এইখিনি মই পেক কৰি দিলোঁ, এতিয়া থৈ দিমগৈ ইয়াত। ইমান ৰ'দ দেখিছেনে গাই, বা ৰাস্তাতে কিমান গাড়ী উঠাইছে। পুখুৰীটো কি হ'ল? নাই ইজনী মই অলপমান মানুহ চব এতিয়া শেষে হ'ব, চব হ'লে গৰমত মানুহ খাই গৈ আছে। নাম নহয় বোলে, মানুহে গৰমত ৰাতিকে পাতিব নাম বোলে, খাই যাবগৈ এতিয়া। ইমান ৰ'দ আজি, ইমান ৰ'দ। আকৌ আপুনি দেখোন নগ'লে একো নহ'বই। হয়, আপুনি ইয়াত নিউজ লগত নি দিয়ক। আপুনি নাহিলেও নাযাওক, আপোনাক আজিৰ পৰা মায়ে নামাতে আৰু চালা, নিজৰ ঘৰৰ সকামখনত নাহে, হয় নহয়? এইয়া আমাৰ মন্ত্ৰী চেণ্ডেল পিন্ধি মোৰ এয়া ববহঁতৰ ঘৰৰ পৰা গুচি আহিছোঁ। মানে বৌক মাতিছিলোঁ, বৌ মানে দেৰিকৈ আহিব আৰু এতিয়া সেইটো আমাৰ পাপা। কি কৰিছা? তই কাৰণে মই গালি শুনো আৰু, কল খাবি? ক'ত গ'লি এইকেইটা? আজি ইয়াত ঠাইত তোকে মনাই দিওঁ ৰ বাপেকে। কি কি মানে মানুহৰ মোবাইলটো মেইন নেকি? চেচ তোৰ জীৱন শেষ। দেখিছে আজি কিমান গৰম, আপোনালোকক মানে মই এনেকৈ নেদেখুৱাওঁ আৰু এনেকৈ দেখুৱাওঁ। প্লাষ্টিকৰ মানে ইমান ভাল চিনে মৰিছোঁ, প্লাষ্টিকৰ মোৰ মাথাটো ভাল মৰিছোঁ। চাওক কেনেকৈ লজে হেডফোন মোক নিদিয়া নাই, তাই এফালে যাব নোখোৱা হ'ব। দিব চাক ধুনীয়াকৈ হৈছিলেহে খাই পেলালে।